আপোনাৰ ৰাতি প্ৰায় 3:30 মান বাজিছে মই শুই আছিলোঁ আপোনাৰ ইফালে লগৰজনী তাই টোপনিয়ে গৈ আছে চাগে মই তাইক মাতিম মানে টেপৰ পানী খুলি থোৱা নিচিনা শব্দ শুনি আছোঁ গতিকে অকণ ভয় লাগিছে আৰু বাহিৰলৈ ওলাই যাবলৈও যিটো অকণমান ভয় লাগে আপোনাৰ ওলাইছিলে নে কি গম নাপাওঁ ভূত নে মানুহ মানে ৰাতিপুৱাহে গম পাম গতিকে হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভালেই সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই আছোঁ আপোনাৰ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত আছোঁ যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এইফালে এইটো আজি ধুনীয়া মানে আজি বেলেগ এটা ৰুমত আছোঁ মোৰ নিজৰ ৰুমটোত নহয় আজি ৰুমটো বেলেগ এইফালে দেখিছে ধুনীয়াকৈ এইবোৰ ড্ৰয়াৰ সেই বস্তুটো থ'বলৈ আছে আৰু এইফালে দুজনী মানে আমাৰ এইটো ৰুম দুজনীৰ বাবে দিছে আমি কি কাৰণে আহিছোঁ কি কথা আপোনালোকক এতিয়াই কৈ নিদিওঁ গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউকৈ শেষলৈকে চাই যাব নিশ্চয় গম পাব আৰু ফাৰ্ষ্টত দেখাই দিছোঁ এজনী মোৰ লগৰ হয় আপোনাৰ স্মৃতি ৰেখা এইটো ৰুমতে আমি দুজনী থাকিম দুজনীকে আপোনাৰ ধুনীয়াকৈ দুখন বেড দিছে আৰু এইফালে এয়া দেখিছে মানে আমি বস্তু যি আনিছিলোঁ আমাৰ পেকিংবোৰ খোলাই নাই গতিকে ফ্ৰেছ হৈ লওঁ ফাৰ্ষ্টত তাৰপিছত আপোনালোকক বাকী সকলোবোৰ দেখাই যাম আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউকৈ শেষলৈকে চাই যাব A few moments later আৰু এতিয়া মই ধুনীয়াকৈ মুখ হাত ধুই কৰি আপোনাৰ ফ্ৰেছ হৈ আহিলোঁ আৰু এইখনেই মোৰ বেডখন আজিৰ কাৰণে আৰু ইয়াতে আপোনাৰ ধুনীয়াকৈ থাকিব লাগিব মানে আৰু উপায় নাই ফাৰ্ষ্টত আপোনাৰ আহিবলৈ মন নাছিলে কিয়নো মই ঘৰৰ পৰা আজিলৈকে মানে এনেকৈ আপোনাৰ আঁতৰত থাকি পোৱাই নাই এইবাৰ ফাৰ্ষ্ট টাইম কলেজত পঢ়ি থাকোঁতে মই হোষ্টেলত থাকি নাপালোঁ আৰু এতিয়া আপোনাৰ যিহেতু উপায় নাই গতিকে আহিবলগীয়া হৈছে আৰু ইয়াতে থাকিবলগীয়া হৈছে এইফালে আপুনি দেখিছে ধুনীয়াকৈ কাপোৰ চাপোৰ ইয়াতে মেলি থৈছোঁ আৰু এইফালে ধুনীয়াকৈ খিৰিকীও খুলি থৈছোঁ আৰু এইফালে বেগ চেগবোৰ ক'ত আছে দেখাই দিছোঁ এইফালে ইয়াতে মোৰ ভাগৰ বেগটো থৈছোঁ আৰু ইয়াত আপোনাৰ লগৰজনী ভাগৰ বেগটো তাই তাতে থৈছে আৰু এইফালে এগৰাকী আপোনাৰ কিবা উলিয়াই আছে কি কৰি আছা একো নাই তাই লাজ কৰিছে মানে লগৰে হয় দুজনী আমি গতিকে একেলগে আছোঁ ভালেই লাগিছে ইয়াত থাকি পিনে ভালেই লাগিব চাগে আমি ইয়াত থাকিম কেইদিনমান ফুৰিম খাম কি কৰোঁ আপোনালোকক দেখুৱাই যাম গতিকে আপোনালোকে ভিডিঅ'টো চাই যাব আৰু হেল্ল' এভৰিৱান অথনি ভিডিঅ'টো আপোনাৰ মানে তেনেকৈ মই স্কিপ কৰি দিলোঁ আপোনাৰ অকণমান ভাগৰ লাগিলে কাৰণে শুলোঁ আৰু এতিয়া আমি শুয়ে আছোঁ মানে এতিয়া আপোনাৰ ৰাতি প্ৰায় 3:30 মান বাজিছে মই শুয়ে আছিলোঁ আপোনাৰ ইফালে লগৰজনী তাই টোপনিয়ে গৈ আছে চাগে মই তাইক মাতিম মানে শুই থাকোঁতে আপোনাক কিবা ছাইডৰ ৰুমত কিবা আৱাজ এটা শুনিলোঁ মানে তোৰো শুনিলা ভয় খাই গ'লোঁ উঠি গ'লোঁগৈ মানে শুই আছিলোঁ আপোনাৰ ছাইডৰ কোনোবা কিবা দৰ্জাখন টকটকোৱা নিচিনা লাগিলে মানে ভয় লাগিলে মানুহ মানে তাইও ফাৰ্ষ্ট ময়ো ফাৰ্ষ্ট মানে আমি তেনেকৈ আপোনাৰ ক'তো থাকি পোৱা নাই ন মানে দুইজনীয়ে তাইও খাৰ পাই আছে চাগে খাৰ পাইছে ৰাতি ময়ো ৰাতি খাৰ পাই ভালকৈ টোপনি অহা নাই মানে কিবা খাৰ পাইছে আৰু কিবা মানে কিবা টেপৰ পানী খুলি থোৱা নিচিনা শব্দ শুনি আছোঁ গতিকে অকণ ভয় লাগিছে আৰু বাহিৰলৈ ওলাই যাবলৈও যিটো অকণমান ভয় লাগে আপোনাৰ এতিয়া ৰাতি প্ৰায় 3:30 মান বাজিছে 3টা 3:30 বাজিছে গতিকে আমি দুইজনী বহি ল'লে ভাল হ'ব এতিয়া এনেকৈ থাকিম বুলি ভাবিছোঁ ৰাতিপুৱাহে ওলাব মানে আপোনাৰ কোন মানে পানী ক'ত খুলি থৈছিলে কিহৰ খোজ ভূতে ওলাইছিলে নে কি গম নাপাওঁ ভূত নে মানুহ মানে ৰাতিপুৱাহে গম পাম গতিকে আপোনালোকক মই ৰাতিপুৱা কি ওলাইছিলে জনাম এয়া চাওক আপোনালোকে টাইমটো আপোনাৰ 3:09 হৈছে এতিয়াও ৰাতিপুৱা বোলে আপোনাৰ প্ৰায় 2 ঘণ্টা আছে 2 ঘণ্টা আমি কথা চথা পাতি গৈ তেনেদৰে থাকোঁ আৰু 2 hours later গুড মৰ্ণিং এভৰিৱান কালি ভিডিঅ'টো আপোনাৰ সম্পূৰ্ণ কৰা নহ'লে কালি ভিডিঅ'টো মই সিমানতে আপোনাৰ এণ্ড কৰি দিলোঁ মানে বহুত বেছি ভাগৰে জুগৰে অহা হৈছিলে গতিকে আপোনাৰ ভিডিঅ'টো তাত কালি বেছি দীঘলীয়া কৰিব পৰা নগ'লে আৰু এতিয়া আপোনাৰ ৰাতিপুৱা প্ৰায় আপোনাৰ 6:30 মান বাজিছে লগৰজনী আৰু মই আমি এনেই অলপ মানে মৰ্ণিং ৱাক কৰিম বুলি ওলাই আহিছোঁ এইফালে আমি যিটো লোকেশ্যনত আছোঁ লোকেশ্যনটো বহুত বেছি ধুনীয়া হয় আপোনালোকক ভালকৈ দেখাই দিছোঁ লোকেশ্যনটো আপোনালোকে ভিউটো এবাৰ চাই লওক আৰু এতিয়া আমি ক'ত আছিলোঁ কি কথা আপোনালোকেতো ভালদৰে গম নাপায় ভালকৈ মানে ক'ত আছিলোঁ কোন জেগাডোখৰ কোনডোখৰ সকলোবোৰ একদম ধুনীয়াকৈ দেখাই যাম গতিকে আপোনালোকে ভিডিঅ'টো এনেকুৱা ভিডিঅ' চাই থাকিব আপোনালোকে লোকেশ্যনটো দেখিলেই বহুত বেছি ধুনীয়া হয় মানে পৰিৱেশটো নিজান হয় গতিকে আপোনাৰ ইয়াত থাকিবলৈ ভালেই লাগিছে বেয়া লগা নাই আৰু আমি আছিলোঁ আপোনাৰ এইটো দেখাই দিছোঁ আমি ইয়াতে আছিলোঁ ইয়াত আপোনাৰ বহুতকেইটা আছে কেম্পাছ আপোনাৰ ব্ৰহ্মপুত্ৰ বৰাক ধনশিৰি ভোগদৈ আমি আপোনাৰ ব্ৰহ্মপুত্ৰত আছোঁ আৰু এইফালে লগৰজনী দেখিছে কথা পাতি আছে আৰু এতিয়া তেনেকৈ ভিতৰলৈ সোমাই যাম আৰু আপোনালোকে দেখাই যাম আৰু ইয়াৰ ভিতৰৰ কেম্পাছটো মই আপোনালোকক এনেই অলপকৈ দেখাই দিছোঁ এইফালে আৰু এতিয়া মই আপোনালোকক আমি যিটো কেম্পাছত আছোঁ সেই কেম্পাছটোৰ ভিতৰলৈ লৈ গৈ আছোঁ আমি আছোঁ আপোনাৰ এইটো কেম্পাছৰ ভিতৰত এয়া দেখিছে ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ হোষ্টেল লিখাই আছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু ভিতৰলৈ এইফালে যাব লাগিব আমি আছোঁ আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰ আৰু এইফালে আপোনাৰ দেখিছে একদম ধুনীয়াকৈ ফুল পুলি পূৰা সজাই থৈছে এইফালে আৰু এইফালেও আছে এইফালে আপোনাৰ
আৰু আপোনালোক যে কৈছিলো কালি ৰাতি ভয় খালো বুলি একচুৱেলি একো ভূত ওলোৱা নাছিলে বা একো আপোনাৰ মানে পানী পৰি থকা নাছিলে ওপৰৰ পৰা বা ভয় খাই গলোগে কিয় ভয় খাব লাগে বা আপুনি যেনেকে খোজকাঢ়িছে আমি দুজনী উঠি পেলাই নাই মানে জাষ্ট মাত্ৰ কিমান পোহৰ হৈছে চাইছো আৰু মানে তোমালোকৰ সিকিউৰিটি যে আমি চাইছো দেই কি হ'ল কি ইয়াক মোক কৈছে টকটকান চিলি যে ভৰি মাত খুলিছো কি হ'ল মাত তাৰপিছত ৰাতিপুৱাহে গম পাইছো ৰাতিপুৱা গম পোৱাৰ পিছতে মানে দৰ্জাখন খুলিছো বাহিৰত ওলাইছো মোবাইলটো ডাঙৰকে হেৰি গান লগাই দিছো দি পিনি মই আসন কৰিছো আসন কৰি চাইছো A few moments later. আৰু এতিয়া আমি ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপিছত আমি আমাৰ যি কাম আছিলে কামৰ পৰা ওলাই যাওঁ আপোনালোকতো এতিয়ালৈকে কোৱা হোৱাই নাই আমি কি কাৰণে আহিছোঁ কি কথা একদম ভিডিঅ'টো শেষলৈকে চাই গৈ থকা গম পাই যাব আৰু কি কাৰণে আহিছোঁ কি কথা আৰু এইফালে সকলোৱে ধুনীয়াকৈ আপোনাৰ ব্ৰেকফাষ্ট কৰি আছে আৰু মোৰ ভাগৰ ব্ৰেকফাষ্ট এয়া মই ধুনীয়াকৈ ৰেডি কৰি আনি ল'লোঁ এতিয়া ময়ো খাই লওঁ খাই পিনি তাৰপিছত আপোনালোকক পুনৰ লগ পাই আছোঁ আৰু এতিয়া ধুনীয়াকৈ আমি ব্ৰেকফাষ্ট কৰি মেলি আহিলোঁ আহি পিনি এতিয়া আমি যিহেতু আমাৰ যাবৰো হ'ল গতিকে আমি ৰেডি হওঁ যাবৰ বাবে আৰু এইফালে ধুনীয়াকৈ কাপোৰ এয়া মোৰ এয়া কাপোৰ মই পিন্ধি যাবৰ বাবে উলিয়াই থৈছোঁ আৰু লগৰজনী তাইও যাবলৈ অলপ ৰেডি হৈ আছে আৰু গতিকে আমি ওলাই কৰি লওঁ ওলাই কৰি লৈ পিনি আপোনালোকক দেখাই আছোঁ ক'তজনীয়ে ধুনীয়াকৈ চাবি টেপি মাৰি লৈছোঁ ৰুমটো মানে লক কৰি থৈ গৈছোঁ আৰু যাওঁ আপোনাৰ তলত আমাৰ বাছ ৰৈ আছে এতিয়া আমি আপোনাৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আহি পিনি এইফালে বাছ ৰেডি হৈ আছে আৰু এইফালে আমাৰ লগত বা আছে বা ঘৰ তিনিচুকীয়া ন মানে বা বিপ্লৱী বা আপোনাৰ তিনিচুকীয়া ডিচি অফিচাৰ আৰু এইফালে আছে আপোনাৰ মাঘেৰিটা SDO চিভিল আৰু এইফালে আমি এতিয়া ধুনীয়াকৈ বাছত উঠি কৰি গৈ লওঁ তাৰপিছত আপোনালোকক মানে মেইন জেগাডোখৰ তাৰপিছতে দেখামগৈ আৰু এতিয়া আমি ধুনীয়াকৈ আপোনাৰ বাছত বহি ল'লোঁ এইফালে আগতো আছে এইফালে আৰু এইফালে আমি দুজনী চবতকৈ লাষ্টত বহিছোঁ বাকী একদম আপোনালোকক গৈ পিনি দেখাই আছোঁ আৰু আমি আহিছিলোঁ আপোনাৰ যোৰহাট চাৰ্কিট হাউচলৈ আমি অহা আপোনাৰ কাৰণটো হৈছিলে আমাৰ অফিচৰ ফালৰ পৰা এটা ট্ৰেইনিং দিছিলে সেইবাবে আমি ইয়ালৈ আহিবলগীয়া হৈছিলে আৰু যোৰহাট চাৰ্কিট হাউচৰ অকণমান আপোনালোকক পৰিৱেশটো দেখাই দিছোঁ এইফালে বাকী আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে গতিকে যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পুনৰ নতুন নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ গতিকে আজিলৈ বাই বাই